হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ওমানলৈ যাত্ৰা কৰিম। এতিয়া আমি ওলাইছোঁ শ্বাৰজাহৰ পৰা। এইটো UAEৰ এখন ষ্টেট হয় শ্বাৰজাহত অকল ডুবাই বুলি নহয়, শ্বাৰজাহত কেইবাখনো 7 ষ্টেট আছে। 7 ষ্টেটৰ ভিতৰত শ্বাৰজাহখনো এখন ষ্টেট হয়। এতিয়া আমি শ্বাৰজাহৰ পৰা এতিয়া যাম ওমানলৈ উইদাউট পাছপৰ্ট। আহকচোন আমি চাই যাওঁ এই ভিডিঅ'টোত কেনেকৈ উইদাউট পাছপৰ্ট দি আমি ওমান বৰ্ডাৰলৈ যাব পাৰোঁ, ওমানৰ ভিতৰলৈ। এয়া হৈছে শ্বাৰজাহ হাইৱে। এতিয়া আমি শ্বাৰজাহ হাইৱে হৈ গৈ আছোঁ। তাৰ অকণমান পিছত আমি শ্বাৰজাহৰ পৰা যিটো কাৰ্ফুকান ৰাস্তাটো হয়, সেই কাৰ্ফুকান ৰাস্তা হয় ভিতৰেৰে। তাৰপিছত আমি ভিতৰে বহু পাহাৰ পৰ্বত ইত্যাদিৰ মাজেৰে আমি ওমান পামগৈ। এই ঠাইডোখৰ দেখিছেনে? যিহেতু আপোনালোকে ঠাইডোখৰ দেখিছে, বিজুলীৰ তাঁৰ বহুত আছে। এই ঠাইডোখৰৰ পৰা আচলতে গোটেই শ্বাৰজাহখনত বিজুলী যোগান ধৰে। এই ঠাইডোখৰৰ পৰাই মানে গোটেই লাইটৰ যি ব্যৱস্থা, বিজুলীৰ যি ব্যৱস্থা, ইয়াৰ পৰাই যায়। এতিয়া দেখিছে চাৰিওফালে মৰুভূমিৰ মাজেৰে ৰাস্তাটো কাটি মেলি এইটো নতুনকৈ উলিওৱা হৈছে কাৰ্ফুকান যাবলৈ কাৰণে। কাৰ্ফুকান এখন UAEৰে পাৰ্ট হয়, কিন্তু অকণমান দূৰত হয়। যিহেতু শ্বাৰজাহখন বহুত ডাঙৰ হয়, ইয়াৰ চাৰিওকাষে দেখিছে কেৱল মৰুভূমি। বাহিৰত গ'লে খুব বতাহৰ কাৰণে বাহিৰত যাব পৰা নাই। অকণমান পিছত দেখুৱাম বাহিৰৰ যিটো পৰিৱেশ। এয়া চাৰিওপিনে মৰুভূমি, তাৰ মাজেৰে ৰাস্তা কাটি উলিওৱা হৈছে। ৰাস্তা কাটি উলিওৱাৰ পিছত আমি এয়া ৰাস্তাৰ মাজেৰে গৈ আছোঁ। তাৰ অকণমান পিছতে আমি পামগৈ মৰুভূমি এৰি সৰু সৰু শিলগুটি আৰু ডাঙৰ পাথৰৰ পাহাৰ আৰু পৰ্বত। এতিয়া এইখিনি মৰুভূমি চাবলৈ পাব। এতিয়া যিহেতু বহুত বতাহ আছিলে, বতাহৰ কাৰণে মোৰ চাউণ্ডটো অহা নাছিলে, সেইকাৰণে মই বেকত ভইচ অভাৰ দি দিছোঁ। আচলতে মই এই ভিডিঅ'টোত কৈ আছিলোঁ যে এইটো মৰুভূমি হয়। মৰুভূমিত অকল বালিৰ বাহিৰে আপোনালোকে একো দেখি নাপায়। ইয়াৰ মাজেৰে মানে ৰাস্তা কাটি আপোনাৰ কাৰ্ফুকান যাবলৈ কাৰণে ৰাস্তাটো উলিয়াই দিয়া হৈছে নতুনকৈ। আৰু ইয়াত খুব বতাহ ইমান জোৰেৰে বলিছে যে আপোনাৰ মানে কি কৈছে সেইখিনি ভালকৈ শুনি পোৱা নাই। ৰাস্তাটোত দেখিবলৈ পাইছে ইমান বেয়াকৈ বতাহ মাৰিছে, আৰু সেই বতাহৰ কাৰণে বালিবোৰ ৰাস্তাৰ মাজতে আছে, দেখিছেনে? এতিয়া আমি পামগৈ শিল মাটি আদিৰে সৰু সৰু শিলগুটি আৰু ডাঙৰ পাথৰৰ যি পৰ্বত, মই অকণমান আগত কৈ আছিলোঁ আপোনালোকক। এই ঠাইডোখৰে হৈছে সেই ঠাইডোখৰ য'ত মই কৈ আছিলোঁ যে সৰু পাথৰ আৰু শিলাৰ মাজেৰে এই পৰ্বত কাটি মেলি উলিওৱা হৈছে। ৰাস্তাটো দেখুৱাম এতিয়া অকণমান আগত। এয়া চাওক, ৰাস্তাটো ইমানেই সুন্দৰ। আৰু যিহেতু ফ্ৰাইডে হ'লে বহুত ভিৰ থাকে, সেইকাৰণে আমি ফ্ৰাইডে যোৱা নাছিলোঁ। শুকুৰবাৰে কি হয়, সাধাৰণতে ইয়াতে উইকেণ্ড হয়, সেইকাৰণে উইকেণ্ডত যদি যোৱা হয় তেতিয়া বহুখিনি গাড়ী থাকে, আৰু সেই গাড়ীৰ ফলত অলপ ট্ৰেফিকৰো সৃষ্টি হয়। সেই গতিকে আমি শুকুৰবাৰে যোৱা নাছিলোঁ। আমি মংগলবাৰ আৰু বুধবাৰ আছিল এই ভিডিঅ'টো বনোৱা দিনাখন। এয়া দেখিছে, খুব সুন্দৰ এটা পৰিৱেশ, ঠাণ্ডা, গছ-গছনি নাই, কেৱল শিলগুটি, বালি আৰু পাহাৰ পৰ্বত আৰু ৰাস্তা, গাড়ী, তাৰ মাজেৰে আমি গৈ আছোঁ। আৰু ইয়াতে মানুহবিলাকে চেষ্টা কৰিছে সৰু গছ-গছনি ৰুবলৈ। আমি অকণমান পিছত দেখুৱাম কিমান দূৰত। আচলতে এই ঠাইডোখৰ শ্বাৰজাহৰ পৰা বহুত দূৰত। হয়তো বহু মানুহ এতিয়ালৈকে এই ঠাইডোখৰলৈ যোৱা নাই। এতিয়া পকা ৰাস্তা দেখিছে আপোনালোকে, অকণমান পিছত দেখিব যে কেঁচা ৰাস্তা কেনেদৰে পৰ্বত পাহাৰ কাটি উলিওৱা হৈছে। অকণমান পিছতে আপোনালোকক দেখুৱাম। এই ৰাস্তাসমূহ দেখিছেনে? এতিয়াও কাম চলি আছে। কাম চলি থকাৰ গতিকে
ইয়াতে চাইডে ইলেক্ট্ৰিচিটি বা ইমাৰ্জেঞ্চি আমি যেতিয়া শৌচ লাগে বা আমাৰ টয়লেট লাগে তেতিয়া আমি কৰিবলৈ কাৰণে তাত সৰু সৰু ঘৰ টাইপ বনাই দিয়া হৈছে যাতে কোনো ধৰণৰ একো মানে লেতেৰাৰ পৰিৱেশ সৃষ্টি নকৰে আৰু ইমান ধুনীয়া চাফা ঠাইডোখৰ মানে বাহিৰৰ যদি কোনোবাই কিবা পেলায়ো পেকেটজাতীয় বস্তু বা বটলজাতীয় বস্তু যদি কিবা পেলায়ো তেতিয়া কিছুমান লোকেলছ গাড়ীত কেমেৰা থাকে বা ৰোড ছাইডত কেমেৰা থাকে তেওঁলোকে কৰি লয় আৰু এইটো নহয় যে আপোনাক গাড়ীখন ৰখাই মেলি আপোনাক ফাইন দিব লাগিব তেনেকুৱা ইয়াতে নহয় আচলতে ইয়াতে ফাইন দিবলৈ হ'লে আপোনাৰ কেমেৰাই কেপচাৰ কৰিব আপোনাৰ গাড়ী নাম্বাৰ তাৰপিছত কমপ্লেইন কৰিলে মানে আপোনাৰ অট'মেটিক আপোনাৰ ফোন যিটো ৰেজিষ্টাৰ কৰা থাকে গাড়ী নাম্বাৰত ফোনৰ সেই নম্বৰত মেছেজ আহিব যে ইমান টকা ফাইন হৈছে আৰু আপুনি দিব লাগিব যদি নিদিয়ে তেতিয়াহ'লে ফাইন পেণ্ডিং হৈ থাকিলে আপোনাৰতো প্ৰব্লেম হয় আৰু এতিয়া চাওক আমি মাজে মাজে গৈ আছোঁ চাৰিওপিনে কেৱল ডাঙৰ ওখ পৰ্বত আচলতে পাহাৰ বুলি ক'ব নোৱাৰি পৰ্বত সদৃশে হয় ঠাইডোখৰ আৰু ইয়াৰ মাজত আমি এতিয়া খেজুৰৰ যিবোৰ বাগান UAEত যিহেতু খেজুৰৰ কাৰণে জনপ্ৰিয় সেয়েহে খেজুৰৰ বাগানৰ মাজে আমি এতিয়া ওলাইছোঁ অমানলৈ আৰু ইয়াৰ মাজে আপোনাক বহুতখিনি ঠাই দেখুৱাবলৈ বাকী ৰৈছে যদিও যিমান সংখ্যক পাৰিছোঁ দেখুৱাইছোঁ যিহেতু বহুত দীঘলীয়া যাত্ৰা আছিলে সেই গতিকে আৰু এই চাইডে যিবোৰ গ্ৰীণী টাইপ দেখিছে গছবিলাক এইবোৰ সাধাৰণতে আম গছ আৰু খেজুৰ গছ হয় ইয়াতে যিসকল লোকেলছ বসবাস কৰে তেওঁলোকে ঘৰৰ ওচৰত খেজুৰ গছবোৰ নলগাই বহুত দূৰত লগায় আৰু মই দেখিছিলোঁ অকণমান আগত কৈছিলোঁ যে কেনেকৈ পৰ্বত পাহাৰ কাটি ৰাস্তা উলিওৱা হৈছে এইটো আচলতে মানে অমানলৈ যোৱা ৰাস্তাটো বনাই থকা হৈছিলে আধাতে শেষ হ'ল এতিয়া এইটো কেঁচা ৰাস্তা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই এইটো কাটি উলিওৱা হৈছে অকল এয়া চাওক কেনেদৰে বাহিৰে আমি লাহে যাবলৈ চেষ্টা কৰিছোঁ কিয়নো ইয়াতে এটা স্পীড লিমিট থাকে সেই স্পীডৰ লিমিটৰ জৰিয়তেহে আমি যাব পাৰোঁ তাতকৈ যদি মানে স্পীড যাব বিচাৰে তেতিয়াহ'লে এইটো নহয় এয়া অকণমান পিছত আমি পামগৈ অমান উইদাউট পাছপৰ্ট অন দ্য ৱে এয়া দেখিবলৈ পাইছে এতিয়া আমি পামগৈ তাৰপাছত ইয়াৰ পৰা অকণমান আগলৈ গৈ মেলি আকৌ নতুন ৰাস্তা পাম অমানৰ যিহেতু আমি অমান বৰ্ডাৰ পামগৈ আৰু এতিয়া সেই অমান বৰ্ডাৰৰ পিছতে এয়া আকৌ ৰাস্তাটো ধুনীয়াকৈ ষ্টাৰ্ট হৈছে এয়া চাওক আপোনালোকে অমান UAE বৰ্ডাৰ মাশাআল্লাহ এয়া এতিয়া আমি অমানত সোমালোঁ এয়া গধূলি হৈ গ'ল যিহেতু আমি দুপৰীয়া ওলাইছিলোঁ ইয়াতে অহাৰ লগে অকণমান গধূলি হৈ গ'ল এয়া অমানৰ মাজেৰে আমি গৈ আছোঁ উইদাউট পাছপৰ্ট মাশাআল্লাহ আপোনালোকে যদি ৰাস্তাবোৰ চিনি পায় তেতিয়াহে ট্ৰাই কৰিব যদি ৰাস্তা চিনি নাপায় তেতিয়াহ'লে উইদাউট পাছপৰ্ট অমান সোমাবলৈ কেতিয়াও চেষ্টা নকৰিব আদাৰৱাইজ ইউ আৰ আণ্ডাৰ এৰেষ্ট আৰু ইয়াৰে পুলিচ বহুত ষ্ট্ৰিক্ট হয় আৰু এয়া চাওক অমানৰ ফ্লেগ ফাইনেলি আমি আহি গ'লোঁ অমান সেই গতিকে আপোনালোকক দেখুৱালোঁ অকণমান আমাৰ এক্সপিৰিয়েঞ্চ উইদাউট পাছপৰ্ট অমানলৈ যাত্ৰা আজিলৈ ইমানেই ধন্যবাদ